চেনেল নামে পাহৰি থাকিলো ব্ৰ পালোহি গুৱাহাটী এয়া আমাৰ মাজত আছে দুলাল চেনেল নামে পাহৰি থাকিলো ব্ৰ মানে ই নতুন নতুন ব্লগাৰ হৈছে আৰু সেইকাৰণে আজি বহুত নম্বৰ সি ব্লগ বনাইছে বোলে আৰু আজি আমি মানে এতিয়া সন্ধিয়া হৈছেতো কেইটা বাজিছে 5:30 মান বাজিব হৈছে আৰু আমি 3টা ওলাইছো আমাৰ প্ৰগ্ৰেম আছে বোকাখাটত গতিকে আমি 3টা গৈ আছো এতিয়া বোকাখাটত প্ৰগ্ৰেম কৰিবলৈ আৰু এটা গাড়ীত উঠিব মানুহ সেইটো খালি খুমটাইত উঠিব গতিকে আজি কিনো হয় আজি আমি বিয়া কি প্ৰগ্ৰেম কৰো অকমান চাগে ইয়াৰ চেনেলটোতে অকমান দেখিবলৈ পাব ই মোক ইন্ট্ৰটো দি দিবলৈ কৈছে মই সেইকাৰণে দি দিছো গাড়ীও চলাই আছো ইন্ট্ৰও দি আছো কিখন চলি আছে তাৰপিছত এতিয়া সেই আৰু আগত গৈ লওঁ এতিয়া কি হয় তাত গৈ পেলাই একেবাৰে বিয়া ঘৰত লগ পাই আছো দেখুৱাই আছো আমি বৰ্তমান আহি এতিয়া আপোনাৰ কি জেগা পাইছো এতিয়া এই ধনচিৰি কি এখন কিবাহে আছে নেদেখে ধনচিৰি সেয়া দেৱই কিবা পেকেট চেকেট লৈ আছে আমি বিয়া ঘৰ পালোহি বৰ্তমান এতিয়া আমাৰ খাবলৈ আহি আছো এতিয়া আমাৰ বিলাহে জানে ক'ত আনি আছে আৰু এইফালে বোলে কাষতি আছে বেছিকে নাখাবা নমাৰো চিন্তা কৰিবা 4টা মান আছে কি হৈছে বোপাই কি হৈছে তোৰ তহঁতৰ কিবা এই খাবলৈ কাৰণে কিবা হেৰি লৈছে বিয়ালৈ আহিছিলো তুমি নাই বুলি গম পা আকৌ ঘূৰি গুচি বিয়ালৈ আহিছিলো কি হ'ল বিয়ালৈ আহি বুলি আকৌ ঘূৰি গুচি গ'লো মই চকীখন শুনা মাৰিছো বৰ বেয়া জমাইছো ৰূপেশ হৈছে কোন ৰূপেশ নাজানো এনেই মাইকী মানুহখিনি দেখি ৰূপেশ হৈ আছে এতিয়া কাৰ্বি আংলঙত কি জেগা বুলি কয় হলে কিবা এটা আছিলে মানে কি অকল ভিতৰুৱা জেগা এতিয়া আমি ওলাই কৰি আৰু ভাইৰেল হৈ যাম মই ভকলাংচলে কিবা বুলি কৈছো সেইটো জেগাটোৰ নাম ভালকে নাজানো প্ৰভু ৰাইজ মাফ কৰিব দেই তুমি ধেমালিলে কৈছা কিবা মই জাষ্ট এনেহে কৈছো আমি এতিয়া প্ৰগ্ৰেম কৰিব লৈছো খালি এটা টেঙা হ'ল আৰু পিছত কৈ আছো বাৰু কি হৈ আছে আমি প্ৰগ্ৰেমৰ পৰা আহি থাকোঁতে বাটত দেখিলোঁ ৰাস তাতে আমি সোমালো ৰাস চালোঁ এতিয়া আৰু গোপীয়ে নাই কি ৰাস চাবি আৰু কি কবি আৰু ৰাস চাবলৈ ৰাস একে হৈ থাকিলে নহয় না হয় নাই হা ৰাস চাবলৈ আহিছিলোঁ বৈদকীও নেলালে গুটিও নাপালোঁ ৰাধাও নাই যাওঁ কি আৰু দুখ লাগিছে মোৰ একো নাই একো নাই মোৰ চব আছে ৰাস চাবলৈ আহিলোঁ কাষত গোপীয়ে নাই অনুভৱী তোমাৰ